অনুভৱী তোমাৰে শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে মন। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই যাওক আহিল মানে ডিষ্টাৰ্ব দিয়াত ভাল, চবেই মানে ডিষ্টাৰ্ব দিয়াত ভাল মোক। আৰু মোক কেনেকুৱা লাগিছে বাৰু আমাৰ মানে খানদানী বিহু নকওঁ আৰু মানে ইমান ধুনীয়া লাগিছে তাই আজি মেকআপত চবেই ধুনীয়া লাগিছে, বাট মোকহে বহুত যেন লাগিছে আৰু। তো আজি হ'ল বাৰ ৰিচিপশ্যন, তো ভ্লগিং আৰম্ভ কৰি দিলোঁ আৰু যি পাৰোঁ তাক দেখুৱাবলৈকে ট্ৰাই কৰিম, যিখিনি পাৰোঁ যিখিনি পাৰোঁ সেইখিনি মানে কৰিবলৈকে ট্ৰাই কৰিম। আৰু আপোনালোকে জানে মই মানুহ থাকিলে ভিডিঅ' মানে কৰিবলৈকে লাজ লাগে বা নাৰ্ভাছ হওঁ, চ' যি পাৰোঁ সেইখিনি দেখুৱাম আৰু মানে অলপমান বিয়াৰ মাহলটো দেখাওঁ আৰু। তো চাই দেখি কি খাই আছে মামী? চাওঁ লুকটো দেখাও এটা। কি খাইছ মামী? চাট হয় চাট। এটা এটি নকবি দেই। ফুচকা খাবি নেকি? ফুচকা মই চাট খাম। হেৰি কি খাইছা? চিমা বিটি চাওঁ দেখাই দিওঁ বাৰ। ঘূৰি দিয়া এনেকৈ ঘূৰি দিয়া এনেকৈ নি। অঁ এতিয়ালৈকে মানুহ বেছি হোৱা নাই, লাহে লাহে আহি আছে আৰু। পিছে যা অলপ এফালে চা হাই জিলকি আছে তই ইমান অনে কৰা নিছিলোঁ মই। তাই দিপচি খাবা, ঘূৰি দিয়া পুৰা একদম। এই জুই নালকে ঘূৰবা, ইমান ঘূৰা ভাল নহয়। বল এ ভাল ইংগি ফুচকা খাওঁ। হাই এগাছ আপোনাক আইটেমকেইটা দেখুৱাই দি আছোঁ মই বাৰু। দেখাইছোঁ বা মোক মাৰিব লগাইছে দে মোক দেখাইছোঁ ভাইটি বহুত ব্যস্ত তুমি ন? বহুত বেয়া লাগিছে মোৰ বহুত ব্যস্ত, বহুত বেয়া লাগিছে মোৰ বহুত। আৰু বিয়াখনত যদি ডেন্স নকৰোঁ বিয়াখন আধৰুৱা নহ'ব জানো? তো সেইকাৰণে আৰু পুৰা ডেন্স মেইন আৰু। ডেন্স কোনটো ভিডিঅ'ত নাই? মোৰ প্ৰত্যেকটা ভিডিঅ'তে ডেন্স আছে।
আৰু ইয়াৰ ৰিলছ বনোৱাত ব্যস্ত আমি সকলোৱে পূৰা আৰু ইয়াৰ ৰাতি কুকুৰটোক চাওক পূৰা খাই বৈ পূৰা উঠিব পৰা নাই কুকুৰ পূৰা টোপনি মাৰি আছিল কুকুৰটোৱে আৰু ইয়াৰ সকলোৱে আমি লগ লাগি এনেকৈ ৰাতিৰ আহাৰ খালোঁ আৰু ইয়াৰ পূৰা চব হাঁহি আছে আৰু তামাম জমনি হৈ আছে আৰু ভাইটি লাইট ডিনাৰ কেনেকৈ কৰে কৈ দিয়াচোন অকণমান কেনেকৈ হেভি কৰিলে ৰাতিপুৱা অলপ দিগদাৰ আছে কি তোক তোৰ কঠিনে লগাইছি অ' মা নাইস বোলে মামিক চাইছিল মোক মেলা দে মামাৰ আল্লাহ জানে আৰু কি বুলি কৈছে মামাই কি বুলি কৈছে কৈছি চাগে কাপোৰ চাপোৰ খুলিলোঁ আৰু মেকআপ মুচিলোঁ আৰু সেই পুৱাই দেখাজনী আৰু সেই এতিয়া দেখাজনী বকন এটা আৰু কিমান টাইম হৈছে এতিয়া কিমান টাইম হৈছে নো 12:30 বাজিছে এইটো আমাৰ এতিয়া 12:30 বাজিছে তো আমি মানে কৈছোঁ নে গাইছ 12:30 বজা বুলি আমি গমেই নাপাম আমি ভাবিছোঁ 8টা বাজিছে আৰু তো এতিয়া আমি এনেকৈ আছোঁ এতিয়া আমি 4জনী একেলগে শুওঁ আৰু কইনাই আৰু মানে কইনাই একদম মেকআপ চেকআপ মুচি মানে কইনাই মেকআপ চেকআপ মুচি একদম মানে শুবলৈ লৈছিলে আৰু কিন্তু আৰু তাই মানে পুৰা ধুনীয়াকৈ শুবলৈ লৈছিল কিন্তু আৰু ৰেডি হৈ গ'ল কিবাকৈ সৰু সুৰাকৈ কিয় ৰেডি হ'লা কৈ দিয়া আৰু উপায় নাই আৰু এতিয়া আব্বাৰ লগৰ মানুহ আহি আছে থানাত আৰু কোনোবা আহিছে এইকাৰণে তাই ৰেডি হৈ লৈছে আৰু এতিয়া আমি আৰু নাচিম আৰু আমি এণ্টাৰটেইন কৰিব লাগিব না মানুহখিনি আৰু মই এটা মানে ডেন্সাৰ এটা ডেন্সাৰ তেওঁতো আৰু একদম ওপৰতে মানে কইনাকতো ক'বই নালাগে আৰু আমাৰ পুৰা গোটেইকেইজনী একদম পুৰা মেল পাতিম কাৰণ কালি কইনাৰ নিকাহ তো কইনা কালি গুচি যাব অনুভৱী হাৰ্ট কৰি দে হাৰ্ট অ কিছ 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 চিকেন খাবা চিকেন বেটি চিকেন লাগে বোলে গাইছ এতিয়া 1টা বাজিছে আৰু এতিয়া আমি ইয়াতে এনেকৈ বহি আছোঁ এয়া আনট্ৰাকচনে 1টা বজাত আনট্ৰাকচনে খেলাৰ মজা আৰু দাঙি লৈ আহিছে বিছনাৰ পৰা পুৰা নাচ নাচ কয় তইতো তইতো দিনত নাচা নাই নাচ ভালকৈ নাচ গান লগ সৰুকৈ চামটো দি মন জোনাকী আকাশত মন শৰতৰ প্ৰতিটো সন্ধিয়াত